নমস্কাৰ আজি আমি লৈ আহিছো দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ অৰ্থবিজ্ঞানৰ কেইটামান MCQ প্ৰশ্ন উত্তৰ যিকেইটা প্ৰশ্ন উত্তৰ 2023 বৰ্ষৰ পৰীক্ষাৰ বাবে অতি দৰকাৰী আৰু আমাৰ চেনেলত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ বাকি কেইটা চেপ্টাৰৰ কুৱেশ্যন এনসাৰো আমি দিবলৈ চেষ্টা কৰিম আজি মই লৈ আহিছো দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থবিজ্ঞানৰ পাৰ্টৰ প্ৰথম চেপ্টাৰটোৰ কেইটামান অতি দৰকাৰী MCQ প্ৰশ্ন উত্তৰ আহচোন আজিৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ আজিৰ চেপ্টাৰটো হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা কেইটামান বছা MCQ কুৱেশ্যন এনসাৰ আমি তোমালোকৰ বাবে লৈ আহিছো এই ভিডিঅ'টো চাবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আজিয়েই সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আহচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয় ইয়াত অপচনত আছে ৰবিন্স কাৰ্ল মাৰ্কস আডাম স্মিথ এৰিষ্টটল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সেইটো তোমালোকে অনুমান কৰাচোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আডাম স্মিথ অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় আডাম স্মিথ ইয়াৰ পিছত আহিছো দ্বিতীয় প্ৰশ্নটোলৈ কেন্দ্ৰীয় বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত অপচনত আছে দিল্লী ৰাজস্থান মুম্বাই গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাই কেন্দ্ৰীয় বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত কেন্দ্ৰীয় বেংক হৈছে আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক কেন্দ্ৰীয় বেংক বুলি কোৱা হয় কেন্দ্ৰীয় বেংক কেতিয়া স্থাপন কৰা হৈছিল কেন্দ্ৰীয় বেংক স্থাপন কৰা হৈছিল ইয়াত অপচন আছে 1905 1965 1935 1955 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1935 চনত কেন্দ্ৰীয় বেংক স্থাপন কৰা হৈছিল চতুৰ্থ প্ৰশ্নটো হৈছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ইয়াত অপচন আছে দিল্লী বাংগালোৰ মুম্বাই জেনেভা নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত ইয়াৰ পিছত আহিছো 5 নম্বৰ প্ৰশ্নটো জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয় জোনবিল মেলা শোণিতপুৰ জিলা নগাঁও জিলা মৰিগাঁও জিলা যোৰহাট জিলা কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয় জোনবিল মেলা অনুষ্ঠিত হয় মৰিগাঁও জিলাত জোনবিল মেলা মৰিগাঁও জিলাত অনুষ্ঠিত হয় আৰু জোনবিল মেলাত অতীজৰ পৰম্পৰা ৰক্ষা কৰি পাহাৰ ভৈয়ামৰ মানুহৰ মাজত পণ্য বিনিময় প্ৰথা জোনবিল মেলাত দেখিবলৈ পোৱা যায় জোনবিল মেলাতে এতিয়াও বৰ্তমান সময়তো পণ্য বিনিময় প্ৰথাৰ নিদৰ্শন দেখিবলৈ পোৱা যায় 6 নম্বৰ প্ৰশ্নটো হৈছে IDBI বেংক কেতিয়া স্থাপন কৰা হৈছিল ইয়াত অপচন আছে 1985 1988 1964 1965 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1964 চনত IDBI বেংক স্থাপন কৰা হৈছিল IDBI ফুল ফৰ্মটো কি IDBI ফুল ফৰ্মটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল ইয়াত অপচন আছে 1998 1996 1982 1992 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1982 চনত নাবাৰ্ড স্থাপন কৰা হৈছিল নাবাৰ্ড বুলি কওঁতে এইখিনিতে আৰু এটা প্ৰশ্ন আহে নাবাৰ্ডৰ ফুল ফৰ্মটো কি হ'ব নাবাৰ্ডৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ডৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইয়াৰ পিছত আহিছো 8 নম্বৰ প্ৰশ্নটোলৈ 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত স্থাপিত প্ৰথমটো বেংকৰ নাম কি ভাৰতত স্থাপিত প্ৰথমটো বেংকৰ অপচনত আছে ষ্টেট বেংক অফ ইণ্ডিয়া ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া হিন্দুস্তান বেংক অফ ইণ্ডিয়া এক্সিছ বেংক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিন্দুস্তান বেংক অফ ইণ্ডিয়া ভাৰতত স্থাপিত প্ৰথমটো বেংকৰ নাম হৈছে হিন্দুস্তান বেংক অফ ইণ্ডিয়া SIDBIৰ সম্পূৰ্ণ ৰূপটো কি ইয়াত অপচন আছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া স্মল ফাইনেন্স ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া স্মল ইণ্ডিয়া ডেভেলপিং বেংকিং ইণ্ডাষ্ট্ৰিজ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া SIDBI সম্পূৰ্ণ ৰূপটো হৈছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে চেক কি মুদ্ৰা চেক কি মুদ্ৰা বুলি কওঁতে ইয়াত অপশ্যন আছে কাগজী মুদ্ৰা ধাতুগত মুদ্ৰা বিহিত মুদ্ৰা অবিহিত মুদ্ৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অবিহিত মুদ্ৰা চেক হৈছে অবিহিত মুদ্ৰা এয়া আছিল আজিৰ 10টা অতি দৰকাৰী MCQ প্ৰশ্ন উত্তৰ এই প্ৰশ্ন উত্তৰকেইটা অতি দৰকাৰী তোমালোকে চাবলৈ নাপাহৰিবা এই প্ৰশ্নকেইটা 23 চনৰ মেট্ৰিকৰ বাবে অতি দৰকাৰী হ'ব আৰু আমাৰ চেনেলতে এনেকুৱা ধৰণৰ বেষ্ট MCQ কিছুমান আমি আকৌ দিম এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিয়েই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু অনাগত দিনত HSLC এক্সামিনেশ্যনৰ বাবে দৰকাৰী অসমীয়া মাধ্যমৰ প্ৰশ্ন উত্তৰসমূহ আমি দিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা MCQ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ বাবে দিম তোমালোকে মাথো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাবা আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ